হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালেই দিয়ক। আজি মই আপোনালোকক মঙলদৈৰে ওচৰৰ এখন ঠাই দেখাবলৈ লৈ আহিছোঁ, চৰ অঞ্চলত। তো ব'লকচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই সুনীত আৰু মোৰ লগত আছে এয়া মানস। হাই কৰি দিয়া। ব'লক তেন্তে আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আবেলিৰ সময়, সেইকাৰণে ভাবিলোঁ এটা চাইকেল ৰাইড কৰি আহোঁ আৰু আপোনালোককো লৈ যাওঁ আমাৰ লগত। বৰ্তমান মই এয়া মঙলদৈ সদৰ থানাৰ সন্মুখত উপস্থিত হৈছোঁ আৰু তাৰ সোঁহাতে থকা এই ৰাস্তাটোৰে আমি এতিয়া সোমাই যাম। ব'লক আপোনালোকো মোৰ লগত। মানসৰ চাইকেলৰ চেইন পৰিলে, এই চেইন তুলি আছে এতিয়া। মঙলদৈ 40 নম্বৰ মোৱামাৰী চাপৰিলৈকে যাই আছোঁ। ব'লকচোন, ধুনীয়া ঠাই এখন আছে। আহি পাবৰ হৈছোঁ আৰু আমি অকণমান দূৰ বাকী আছে। এই দৃশ্যবিলাক দেখিলে শৈশৱলৈকে মনত পৰে। আমিও আগতে এনেকুৱাকৈ খেলা ধূলা কৰিছিলোঁ। এইখিনিতে মই মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰা নপুৰণি সকলো সদস্যকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। এয়া আমি আহি এতিয়া 40 নম্বৰ ঘাটত উপস্থিত হৈছোঁ। ইয়াৰ পৰা আমি আৰু অকণমান আগলৈকে লৈ যাওঁ আপোনালোকক। ফাইনেলি আমি আপোনালোকক লৈ আহিব খোজা জেগাটো আহি পালোঁ। এয়া এখন বেলি ফুলৰ বাগান। চাওকচোন কিমান সুন্দৰকৈ ফুলি আছে ফুলবোৰ। এই বেলি ফুলৰ খেতি কৰা খেতিয়কজনে আমাক জানিবলৈ দিছে যে তেওঁ এয়া ব্যৱসায়িক ভিত্তিত কৰিছে। ইয়াৰ পৰা তেওঁ তেল উৎপাদন কৰিব, যি সৰিয়হৰ পৰা উৎপন্ন হোৱা তেলতকৈও বহুগুণেই ভাল বুলি কৈছে। আপোনালোকেও সময় পালে কেতিয়াবা আহিব। ইমান ধুনীয়া ঠাইখন এবাৰ নিশ্চয়কৈ উপভোগ কৰি যাব। এই বাগানখনৰ ওচৰতে থকা প্ৰাকৃতিক দৃশ্যসমূহ আপোনালোকে উপভোগ কৰক। এয়া মহপালকসকলে মহবোৰ ঘৰলৈ উভতাই অনাৰ দৃশ্য। এই দৃশ্যসমূহ দেখি মোৰ আমাৰ পুৰণি দিনবোৰলৈকে মনত পৰিছে। এই দৃশ্যসমূহ আগতে আমাৰ গাঁওবিলাকতো দেখিবলৈ পোৱা গৈছিল, কিন্তু সময়ৰ কালক্ৰমত এতিয়া সকলোবোৰ অতীত। চ' ফ্ৰেণ্ডছ, আজি আমি আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আশা কৰোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।